লক্ষী পূজা দেৱালীৰ পূজা ভাগ কৰিবৰ কাৰণে আজি শাৰীয়ে পিন্ধি ল'লোঁ ভিডিঅ'টো আপলোড কৰোঁতে দেৰিয়ে হৈ গ'ল কাৰণ বহুত ৰাতি হৈ গ'ল আজি আৰু মানে এখন শাৰী কেৰেলাৰ শাৰী তাকে পিন্ধি লৈ পেলাই চাইছোঁ সেয়া আৰম্ভ এইবিলাক লাইট টাইট লগাইছে মানুহজনে লাইট লগোৱাত ব্যস্ত এই নতুন চাকি লাইট আনি লগাই পেলাই চাই আছে কেনেকুৱা মানে হ'ব ঘৰত আৰু দৰ্জা মুখত লগাই দিছে বতৰটো কিন্তু এতিয়ালৈকে ভাল ৰাতিপুৱা ভাগত আমাৰ অসমত বোলে যোৱাকালি বহুত বৰষুণ দিছিলে আগদিনাখন তাৰপিছতে আৰম্ভ হৈছে আৰু মোৰ একদম নাৰিকল ৰুকনিখন হোৱা বহুত ভাল নহ'লেতো কাটি মিক্সিত দিব লাগে মই সেইটো আকৌ দিগদাৰ পাওঁ সৰুকৈ কাটি ৰুকি ল'লোঁ এয়াও মাৰি থৈ দিছোঁ কাৰণ লক্ষী গণেশ পূজাও পতা যায় লাড়ু বনাবৰ কাৰণে নাৰিকলখিনি ভাজি লৈছোঁ ভাজি লওঁ আৰু এটা চব্জি এটা বনাবৰ কাৰণে এটা মছলাও ভাজি পেলাই এক্সট্ৰাকৈ থৈ দিছোঁ এয়া খুন্দিম এটা মটৰৰ চব্জি আজি আৰু ভিডিঅ' নাই কৰা আৰু একো ৰেচিপিৰ তাৰপিছত লাড়ুকেইটা বনাই লৈছোঁ একদম গৰম মানে ৰখিবতো সময় নাই ন কিমান বনাব লাগে আজি লক্ষী গণেশ পূজাও যেতিয়া প্ৰসাদো দিয়া যায় দেৱালীও মানুহজন ইয়াত মাইছা কৈছে মা লাড়ু বনাইছা মই কৈছোঁ অঁ লাড়ুৱে বনাইছোঁ আকৌ সেইবিধ মই প্ৰথম আজি নিজৰ আইডিয়াত কৰি পেলাই বনাইছোঁ দেই ইমান মিছ কৰোঁ নহয় কালী পূজাত তাতে মই আগতেও কৈছোঁ ন নেপালী গাঁৱৰ মাজতে ডাঙৰ হৈছোঁ যেতিয়া সৰুৰ পৰা এইটো মানে খাওঁৱেই কালী পূজাত ঠেংখাৰু কিন্তু ঠেংখাৰু হোৱা নাই বাৰু এইটো হাতৰ খাৰু চেল ৰুটি কয় সৰুকৈ হৈছে কিন্তু খাব বৰ সোৱাদ হ'ল এতিয়া আজি কৈছোঁ আৰু আজি ভইচ দিছোঁ যেতিয়া খাব বৰ ধুনীয়া হৈছে তাৰপিছতে লাড়ু হ'ল এইটো পিঠাও হ'ল তাৰপিছত আহিলে ৰংগলী দাম এইবাৰ মাইছাক দিছোঁ ৰংগলী মাৰিব সেইকাৰণে ফুলবিলাক ধুনীয়াকৈ তাই এৰাই লৈছে ভিতৰতো এইখিনি বনাই লৈছোঁ এই যে ধনৰ কলহটো ইয়াতেই দিম মাইছা পূৰা ব্যস্ত মই ইয়াতে ধনৰ কলহটো সজাইছোঁ ইয়াতে এইটো লাইট চাকি দি পেলাই ইয়াতে অলপ ফুলে দি অকণমান ৰংগলী ইয়াতে বনাই পাউডাৰ ৰংগলীটো নিদোৱে বৰ লেতেৰা হৈ যায় ঘৰ সেইকাৰণে আগতেও কৈছোঁ সেইকাৰণে মই ফুলৰ ৰংগলীটোৱে বনাই ভাল পাওঁ দেখিব ভাল লাগে একদম ফ্ৰেছ লাগি যায় ন সেইটোও ভাল লাগে পাউডাৰটোও ভাল লাগে বহুত ধুনীয়া লাগে বাৰু তাৰপিছতে মাইছা সিটো চাইডে মই ইটো চাইডে মই বেছি কৰা নাই ভাগৰ লাগি গৈছে ন এই ৰাতিপুৱাৰ পৰা কামেই কৰি আছোঁ তাই একদম পিটকৈ বৰ ধুনীয়াকৈ বনাইছে দিয়া বনালে আকৌ কিবা এনেকুৱা বনাইছে ফুল দুইটাই লৈ আৰু সেই পাউডাৰটো মানে সৰু থাকোঁতে তাই মানে এই ৰংগলী বনোৱা চখ আছে সেই তেতিয়া গোটেই মূৰে গায়ে গোটেই ৰঙা হয় আকৌ ৰেডি হ'লোঁ তাৰপিছতে আৰু প্ৰসাদ তাৰপিছত এয়া নিমকি গোঁসাই আগৰ কাৰণে বনাই পেলাই মই এক্সট্ৰাকৈ বনাই থৈ দিওঁ নহ'লেতো আৰু আগদিনাখন বনাইতো পিছদিনাখনৰ কাৰণে দিগদাৰে হয় ন দেউতাক আৰু মাইছা একেই লাগে খালি সেনেকৈ সেইকাৰণে মই এক্সট্ৰাকৈ টেমাত ভৰাই থৈ দিওঁ খুৰমা সেয়া নিমকি দুবিধ এয়া খুৰমা কি বনাইছোঁ মানে দেই বেছি নাই বনোৱা তাকে আৰু যি বনাইছোঁ তাকেই প্ৰভু ঈশ্বৰৰ আগত আগবঢ়াইছোঁ আৰু নাৰিকল লাড়ু কিনা মিঠাই মই কমেই দিওঁ গোঁসাইৰ আগত মই যি দিওঁ মই বনাই পেলাই দিওঁ এটা লাড়ু সৰু আছিলে ভাল নালাগিল তাৰপিছতে পায়স বনাইছোঁ এইবাৰ পায়সটো অকণমান কেৰামেল টাইপৰ পায়স বনাইছিলোঁ চবেই বহুত ভাল পাইছে দেই পায়সখিনি এইয়া চেল ৰুটি তাৰপিছত পোৱা পিঠা কেইটামানো বনালোঁ লগতে এয়া পোৱা পিঠাও দিছোঁ তাৰপিছতে এয়া ফল আৰু এতিয়া ধুনীয়াকৈ এয়া থাল এখনত সজাই দিম একোৱেই নাই বাৰু একেবাৰে কমকৈ বনাইছোঁ হ'লেও যিখিনি বনাইছোঁ ঘৰতে বনাই দিছোঁ বাবা মাক মানে বাহিৰত কিনা মিঠাই দিয়াতকৈ মই মানে বনাই দি খুব ভাল পাওঁ এবিধেই হওক দুবিধেই হওক লাগে তাৰপিছতে এইখিনি হ'ল দিয়াৰ পিছত এতিয়া পুৰি বনাইছোঁ পুৰি দি দিম খিচিৰি বনোৱা নহ'ল আৰু টাইমেই নহ'লগৈ ইয়াত আকৌ মানে বতৰটো বহুত বেয়া কৰি আহিছে ডাৱৰীয়া একদম
এই সন্ধ্যা সময়খিনিত পূজা দিলোঁ, অকণমান লক্ষী চৰিতখন পঢ়িলোঁ, অকণমান নহয় লক্ষী চৰিতখন পঢ়িলোঁ, চাকি দিলোঁ। এই চাকি দিয়া সময়খিনিত কেনেকুৱা ধুমুহা বৰষুণ, চাকি জ্বলাব পৰা নাই মানুহ, মানে নুমাই যায়। ভাগ্যে মই এই যে চাকি জ্বলাইছিলোঁ যে বনাইছিলোঁ, সেই চাকি জ্বলোৱাৰ কাৰণে নাজানো মোৰ চাকি কিন্তু নুমোৱা নাই, বাকী কাৰো চাকি জ্বলি থকা নাই। এনেকুৱা ধুমুহা বৰষুণ দিছে আমাৰ ইয়াত 8টা বজালৈকে ৰাতি, তাৰপিছতহে এৰিছে। এনেকৈ গোটেইখন চাকি জ্বলাই দিলোঁ। মাইচাও কেইগছমান জ্বলাই দিলে দেখে সিফালে লৈ যায়, তাই ইমান নাজানে ন বতাহটো কেয়াৰ কৰি ইফালে সিফালে দিবৰ কাৰণে, নুমাই যায় যে অ' মা মই চাকি নজ্বলা, নুমাই যায়। মই কৈছোঁ দিয়া ঠিক আছে, সেনেকৈ কৰি চাকি জ্বলালোঁ। তাৰপিছতে আৰু বতাহ বৰষুণো কমিল আৰু এতিয়া অলপ অকণমান মানে বৰষুণ যাক অকণমান কৈছোঁ, বতাহ আছেই। এইয়া মোৰ এইয়া ধনৰ কলহটো এইখিনি জেগাত দিছোঁ, ধুনীয়া লাগিছে ন, সঁচাকৈ বিৰাট বেছি ভাল লাগিছে। এইয়া চাকিখিনি জ্বলাই দিয়ে। বহুত বেছি বৰষুণ দিলে আমাৰ, আমি ভাবিছোঁ সেই মাইছা যি দুখ মনে বেচেৰি বহি আছিল। তাৰপিছতে ঘৰে ঘৰে দিয়া পৰ্ব আহিল, পূজা চূজা দি চাহ একাপ খাই ল'লোঁ, খাই লৈ পেলাই এতিয়া চবৰে ঘৰে ঘৰে দিয়াৰ পৰ্ব এইটো আমাৰ পূৰা মানে চলে আৰু, চবৰে ঘৰৰ পৰা আহে, চবৰে ঘৰত দিয়া যায়, ফূৰ্তি এটাও ন বহুত। সেয়া দিব যাওঁ, মাইচাও দিব পৰা হৈছে নহয় এতিয়া, দি পেলাই মাইচাকো দিওঁ, মাইচা যা সেই আণ্টি ঘৰত দিয়া, যা সেই ঘৰ আণ্টিত দিয়া, সেনেকৈ কওঁ তাইক। ময়ো কোনোবা ঘৰত যাওঁ, তলত যাব হ'লে মই যাওঁ। ইহঁতৰ পূজা হৈয়ে আছে, তাৰপিছতে সেয়াত দিব গৈছে। এতিয়া দুইজনী গৈছোঁ আকৌ তলত। এতিয়া মাইচা এইবিলাক মাইচা নহয়, আমি মাইচাৰ কাৰণে মানে এইবিলাক জ্বলাব নোৱাৰা হৈ গ'ল আৰু, ইমান ভয় খায় ছোৱালীজনী, ইমান ভয় খায়। ফুলজাৰিডালটো এইবাৰ হাতত লৈছেই, নহ'লে এইবিলাক নলয়ে, ইমান ভয়। মই কৈছোঁ একো নহয়, জ্বলাই থাক, জুইত নলগাই পেলাই কয় নজ্বলে মোৰ জুইত দিলেহে জ্বলিব। মই কৈছোঁ জ্বলাই দেচোন, মানে কেতিয়াবা বিৰাট খং উঠে। মই জ্বলাই দিলোঁ আৰু জ্বলাই দিছোঁ, মই কৈছোঁ ধৰি থাক, তাই বোলে এতিয়া হাত পৰিব। তাৰপিছত মুখখন বাপৰে একবাৰ ধোৱা লগা একো নহয়, নালাগে হাতত নালাগে, খালি বাপেকক মাতাকো নালাগে, অলপ নাহে, বহুত দীঘল হয় এডাল, হাতত নজ্বলে। মানে দেৱালী আহিলে এইকাৰণে ভয়ে লাগি যায়, ইমান ভয় খায়। এয়া হৈ গ'ল, এতিয়া তলত নামি যাওঁ। কি ধুনীয়া সেয়া বনাইছে ন, ৰংগলী বনাইছে হা, বিৰাট ধুনীয়া বনাই ঘৰ মানুহে চাচোন। নামি যাওঁতে এতিয়া তলত অলপ সময় চবেই মিলি পতাকা ফুটাই, ইমান বোকা, কাৰণ পাৰ্কিঙততো ফুটাব নোৱাৰে, পাৰ্কিঙত গাড়ী আছে, যোনটো কাষৰ সন্মুখৰ ৰাস্তাটো একদম মানে পূৰা পানী হৈ গৈছে, ইমান জোৰে বৰষুণ দিলে। এই মাইচা কাণত আঙুলি দুটা ইমান বোম ফুটাই আছেনে, তাই মানে নাথাকে আৰু, তাই মানে এতিয়া ঘৰত আহে, এয়া নাযায়। মই কৈছোঁ থাক, কোৰ চেপে লুকাই আছে নহয়, দেউতাকে জ্বলাই পেলাই তাই দূৰৰ পৰা চাই থাকিব, বাপেকে জ্বলালে চাব, তেতিয়া মানে অকণমান সাহস পায় আৰু। কি কওঁ মানে ছোৱালীজনী বাপেকৰহে সাহসটো, মই জ্বলাওঁতে নাই চোৱা, ক'ৰবাত ফুটি যাব ন, মই যে তাইক গালি চালি দিওঁ, সেইকাৰণে ভাবে কি মায়ে ফুটালে মানে মোৰ গাত পৰিব, বাপেকে কিন্তু সেইটো নাই। মই অকণমান জ্বলালোঁ, মইতো চাচোন ময়ো জ্বলাইছোঁ, এইবিলাক নজ্বলাওঁ দেই, এইটোৱে যি জ্বলালোঁ আৰু নাই। ফুলজাৰিডাল সেই ফুৰালোঁ, গোটেই পানী বোকা ৰাস্তাটো দেখিছে চাগে, তাতেই মানে আৰু মানুহে জ্বলাব লগা হৈছে, ইমান পানী হৈ গৈছে। সেইডাল কলগছডাল জ্বলোৱা ফুলজাৰিডাল হৈ পেলাই মইলৈ যাওঁ, তাৰপিছত কাঁহি মোৰ অৱস্থা নাই, এই ধোঁৱাটো মোক বিৰাট মানে এফেক্ট কৰে, একদম মোৰ চুৰ বেয়া লাগি যায়। সিহঁতে মাইচা গৈছে দেই, এই মোকচাও বিৰাট ভয় খায়, মোকচা যোৱাৰ কাৰণে গৈছে, যেনে তেনে দেউতাকে নজ্বলালে দৌৰিল। মই কৈছোঁ ব'ল ঘৰত যাওঁ আৰু, তই এনেকুৱা নাটক কৰি থাকা, হৈ যোৱা নাই,
মানে আৰু কিয় মন যোৱা নাই আৰু আহিলোঁ ঘৰত। এয়াই আছিল আমাৰ সৰুকৈ কৰা লক্ষী পূজা। এইটো ৰংগোলীটো আকৌ দেখালোঁ, ভাল লাগিল ন?